হাই ফ্ৰেণ্ডছ, জীৱনদী ঢৌ ধাৰাবাহিকখনৰ সোমবাৰৰ খণ্ডটি খুবেই ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে, কিয়নো যোৱাটো খণ্ডত আপোনালোকে দেখিছে যে অনুসুৰীয়াই পাপুদাৰ ওচৰত গৈ বহুতখিনি মনৰ কথা পাতিব আৰু পাপুদাই ৰাহুল যে এটা কলা ছাইত পৰি থকা এটুকুৰা সোণ বুলি ক'ব, তাক যে উজলাবলৈ বিশেষ কোনোবা এগৰাকী লাগে বুলি কৈছিল আৰু সেই বিশেষ গৰাকী যে অনুসুৰীয়া হ'লে ভাল পাম বুলি পাপুদাই কৈছিল। আৰু সোমবাৰৰ খণ্ডটিত অনুসুৰীয়াই ৰাহুলক বক্সিং গ্লভছ এযোৰ দিবলৈ লগ কৰিবলৈ ৰাহুলক মতাত ৰাহুলে গৈছিল যদিও অলপ দেৰি হোৱাৰ বাবে মাটোৱে ঘূৰি যাবলৈ ল'ব আৰু মাটোক ঘূৰি যোৱা দেখি ৰাহুলেও ঘূৰি যাব লওঁতে বাইক এখনৰ লগত ৰাহুলৰ এক্সিডেণ্ট হ'ব। এতিয়া বাৰু ৰাহুলে বেয়াকৈ দুখ পাব নেকি? আৰু ৰাহুলে মাটোক লগ নকৰাকৈ গুচি যাব লোৱা দেখি মাটোৱে বাৰু ৰাহুলক কি ক'ব? গতিকে এই সকলোবোৰ জানিবলৈ চাওক জীৱনদী ঢৌ ধাৰাবাহিকখনৰ সোমবাৰৰ সম্পূৰ্ণ খণ্ডটি।